সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা খাদ্যবস্তুৰ বিতৰণ। ৰাজ্যখনৰ বিভিন্ন ঠাইত হোৱা প্ৰবল বানত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকাল পৰিস্থিতি। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম গৰিয়ামৰীয়া দেশীৰ জাতীয় পৰিষদৰ বিলাসীপাৰা জিলাৰ সমিতি আৰু হাকামা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে কিছু পৰিমাণে বানপীড়িত লোকসকলৰ মাজত খাদ্যবস্তু বিতৰণ কৰে। জানিব পৰা মতে বেলতলী LP স্কুল আৰু মক্তব মাদ্ৰাছাৰ শিবিৰ দুটাত থকা বানাক্ৰান্ত লোকসকলৰ মাজত আৰু স্থানীয় আন বানাক্ৰান্ত লোকসকলৰ ঘৰে ঘৰে গৈ খাদ্যবস্তুৰ বিতৰণ কৰাৰ লগতে বিভিন্ন পৰিস্থিতিৰ বুজ লয়। আজি এই খাদ্যবস্তুৰ বিতৰণ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় শিক্ষা আৰু সাংস্কৃতিক সম্পাদক মনোৱাৰ হুছেইন, বিলাসীপাৰা জিলাৰ সমিতিৰ সম্পাদক ৰফিকুল হুছেইন, হাকামা আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। ধুবুৰীৰ পৰা শ্বহীদুল ৰহমানৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।